ফ্ৰেণ্ডছ আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ কাঠ আলু যাক গোৱালপাৰ আৰু ধুবুৰীত মাছ আলু বুলিও কোৱা হয়। ইয়াৰে ধুনীয়া এটা ৰেচিপি। প্ৰথমতে আপোনালোকে কাঠ আলুখিনি কুটি লৈ গৰম পানীৰে ধুই ল'ব লাগিব, কাৰণ গৰম পানীৰে ধুই ল'লেহে এইটো সোৱাদযুক্ত হয়। আৰু আপোনালোকে কমেণ্ট কৰি জনাওকচোন যে আপোনালোকে কাঠ আলুক কি বুলি কয়। প্ৰথমতে ইয়াৰ কাৰণে আপোনালোকে কেৰাহীটো বেলেগ চব্জি যেনেকৈ ৰান্ধে তেনেকৈ কেৰাহীটো গৰম কৰি ল'ব লাগিব, আৰু কেৰাহীটো গৰম হোৱাৰ পিছতে আপোনালোকে দিব লাগিব মিঠাতেল, যিদৰে আপোনালোকে বেলেগ চব্জি ৰান্ধোতে ব্যৱহাৰ কৰে। আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছত ইয়াতে দিয়া হৈছে শুকান জলকীয়া। কাঠ আলুত অলপ জলকীয়া বেছি দিব লাগে, গতিকে বাকী জলকীয়াখিনি পিছত দিয়া হ'ব। প্ৰথমতে শুকান জলকীয়া দিয়া হৈছে, ইয়াৰ পিছত দিয়া হৈছে জিৰা, আৰু জিৰা আৰু জলকীয়া অলপ ভাজিব লাগিব। আৰু ভাজা হোৱাৰ পিছতে আপোনালোকে এটা কাম কৰিব লাগিব, এটা কেঁচা জলকীয়া যিমান খায় আৰু আপোনালোকে জ্বলাটো অলপ বেছি দিব ইয়াত পাৰিলে, তেতিয়াহে খাই ভাল হয়। কেঁচা জলকীয়া আৰু পিঁয়াজ এইখিনি ইয়াতে কুটি থোৱা আছে। কেঁচা জলকীয়া আৰু পিঁয়াজ এইখিনি ইয়াতে কুটি থোৱা আছে, আৰু এইখিনি ইয়াতে দিব লাগিব এতিয়া। আৰু কেঁচা জলকীয়া আৰু পিঁয়াজখিনিও এতিয়া একেলগে ভাজিব লাগিব। আৰু ভাজা হোৱাৰ পিছতে যেতিয়া অলপ ৰঙচুৱা হৈ আহিব, ইয়াৰ পিছত কুটি থোৱা কাঠ আলুখিনি, এয়া মই কুটি থৈছোঁ কাঠ আলুখিনি ধুনীয়াকৈ। আপোনালোকে এনেকৈ যেনেকুৱা খায় অলপ ভালকৈ কুটি ল'ব। আৰু ইয়াত দিয়া হৈছে এতিয়া কাঠ আলুখিনি, আৰু এতিয়া গোটেইখিনি ভাজিব লাগিব অলপ সময়। আৰু এনেকৈ লৰাই থাকিব, নহ'লে আকৌ তলত লাগি ধৰিব। আৰু ইয়াতে দিব লাগিব এতিয়া হালধি, আৰু সোৱাদ অনুসৰি আপোনালোকে হালধি, নিমখ আদি দি ল'ব লাগিব। আৰু হালধিখিনি দিয়াৰ পিছতে আকৌ লৰাই থাকিব লাগিব অলপ সময়। আৰু লৰাই লৰাই এনেকৈ আপোনালোকে ভাজি থাকিব লাগিব। আৰু এতিয়া অলপ ভাজা হৈছে, এতিয়া নিমখখিনি দি লোৱা ভাল হ'ব। নিমখখিনি দি লৈছোঁ মই, আৰু নিমখখিনি দি আকৌ এইটো লৰাই দিছোঁ, আৰু এইটো আকৌ এনেকৈ ভাজি থাকিব লাগিব। আৰু মই যিহেতু আগতেই কৈছোঁ যে ইয়াতে জলকীয়া এইখিনি পিচি লোৱা আছিলে, এইখিনি দি লৈছোঁ। এই কাঠ আলুক আচলতে অলপ জলকীয়া বেছি দিব লাগে, কাৰণ জলকীয়া বেছি হ'লেহে এইটো খাই ভাল লাগে, নহ'লে একদম খাই ভালেই নালাগে। আপোনালোকে তথাপিও যি হিচাপত খায় সেই হিচাপত জলকীয়া দি ল'ব। আৰু আপোনালোকে ইচ্ছা কৰিলে যদি কিবা মছলা খায় তথাপিও দি ল'ব পাৰে। আৰু জলকীয়াখিনিৰ পিছত এইখিনি ইয়াতে জিৰা মছলা পিচি থোৱা আছিলে এইখিনি দি লৈছোঁ, আৰু দি আকৌ এইখিনি লৰাই আছোঁ। লৰাই এনেকৈ ভাজি থাকিব লাগিব। যেতিয়ালৈকে আলুখিনি ভজা নহয় তেতিয়ালৈকে ইয়াৰখিনি ভাজি থাকিব লাগিব। আৰু আলুখিনি এনেকৈ সঘনাই লৰাই থাকিব লাগিব, নহ'লে আকৌ তলত লাগি ধৰিব, গতিকে লৰাই আছোঁ। আৰু আলুখিনি এনেকৈ ভাজা হোৱাৰ পিছতে আপোনালোকে বেলেগে পানী গৰম কৰি থ'ব, আৰু এই গৰম পানীখিনি ইয়াতে ঢালি দিব। ইচ্ছা কৰিলে ঠাণ্ডা পানীও দিব পাৰি, কিন্তু গৰম পানী দিলে টেষ্টটো অলপ বেলেগ আহে, গতিকে গৰম পানী দিলে ভাল। আৰু যিখিনি আপোনালোকে জোল খায় সেই হিচাপত পানী দি ল'ব। আৰু পানীখিনি দিয়াৰ পিছত এনেকৈ বইল কৰি থাকিব। আৰু এনেকৈ বইল কৰি কৰি যেতিয়া আপুনি ভাবিব যে তৰকাৰীখিনি হৈ গৈছে, তেতিয়া নমাই দিলে হৈ যাব। এইটোৱে আছিল কাঠ আলু যাক গোৱালপাৰা ধুবুৰীত মাছ আলু বুলি কয়, ইয়াৰ ৰেচিপি। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিও ল'ব পাৰে। ধন্যবাদ।